নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ খাবলৈ মন গ'ল বগৰী, বগৰী খুন্দনাত পিছি দেখিছে। বগৰী ধনিয়া জলকীয়া লৈ ল'লোঁ আৰু বগৰী খাবৰ কাৰণে এয়া আমাৰ ওচৰৰে বৌ এজনীয়ে পিছি আছে। আমি সকলোৱে খাম আৰু ধুনীয়াকৈ তাই বহুত কষ্ট কৰি পিছি আছে। খাবলৈতো বহুত লোভৰ পানী পৰি আছে। পূৰা জলকীয়া পূৰা জ্বলা দিছে, কাৰণ বহুত খাবলৈ মন গৈছে। মোক কেনেকৈ পিচিছে দেখিছে, বহুত ভাল লাগে এনেকৈ খাই। আপোনালোকে খাই ভাল পায়নে জনাবচোন। আমি সকলোবোৰ বহি আছোঁ, ককা নবৌ আমাৰ চুম্পি সকলো বহিছে। আকৌ আমাৰ খুৰাজনে আকৌ বগৰীখিনি পূৰা লৰাই আছে। ফাইনেলি ৰেডি হৈ গ'ল, আমি সকলোৱে খাব ল'লোঁ। দেখিছে, মইতো পূৰা খাইছোঁ আৰু বহুত মন গৈছে। মই টেঙা বুলিবলৈ এনেওতো বহুত ভাল পাওঁ খাবলৈ। আপোনালোকে কেনেকুৱা পায় জনাবচোন। মোৰতো বহুত ভাল লাগে টেঙা, আৰু মই যিবোৰ ভিডিঅ' বনাওঁ আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। তেতিয়া মই ভিডিঅ' বনাবলৈ উৎসাহ পাম। মই সকলোৱে ধুনীয়াকৈ বহি খাই